তো এয়া দেখা পাইছে তামোলখিনি মাজত গেপটো বহুত দেখা পাইছে বাৰু। এইটো হ'ল তামোল পুলিটো এইটো লগাওঁতে স্কুৱাৰ ফিটত লগোৱা হৈছে 8 ফুট কৰি। ইপিনে 8 ফুট ইপিনে 8 ফুট এয়া দেখা পাইছে, সমান সমান আছে গোটেইপিনে। তো এনেকৈ মানে 7 ফুটতো ৰুব পাৰি, কিছুমানে 6 ফুট 7 ফুট যোনে যেনেকৈ পাৰে লগায়। মাটি লৈ কথা আছে, মাটি যদি বহুত সাৰুৱা হয়, গছ গছনি নাথাকে, কিছুমানে বহুত ঘনকৈ লগাই দিয়ে। ঘনকৈ লগালে কি হয়, সাৰ যদি কম থাকে মাটিটোত পুলিবিলাকতো হ'ব বাৰু, ওখ ওখ হৈ যায় আৰু চেহেৰাবিলাক ইমান ভাল নহয়, ক্ষীণ ক্ষীণ হ'ব, ওখ হ'ব আৰু গুটিটো লাগোতে লাগোতে বহুত ওখ হৈ যায় গছজোপা। তো অকণ অকণ বৰষুণ দি আছে, তো বৰষুণতে ভিডিঅ'টো বনালোঁ। দুটামান ভিডিঅ'ৰ কমেণ্টৰ ৰিপ্লাইত বনাইছোঁ ভিডিঅ'টো। যিহেতু তামোল গছৰ ভিডিঅ' দিছিলোঁ, তো তাতে মই তামোলটোৰ কিমান ফুটৰ লগাইছোঁ সেইটো কোৱা নাছিলোঁ, গতিকে সুধিছিল, তো সেইটো কাৰণে ভিডিঅ'টো বনালোঁ আজি। তো এনেকৈ 8 ফুটৰ ৰুলে কি হয়, গছকেইজোপাৰ গেপছটো বেছি পায়, সেইটো কাৰণে সিহঁতে স্বাস্থ্যটো ভাল হয়। আৰু কি কয়, আপোনাৰ এইটো বতাহবিলাকো ভালকৈ পায় পুলিবিলাকৰ চেহেৰা ভাল হয়। আৰু পুলিৰ মাজত আৰু বহুত কিবা কিবি কৰিব পাৰিব এনেকৈ বহল কৰিলে। আৰু ইয়াৰ মাজত আজি তামোল পুলি ৰোৱাৰ পৰাই ইয়াত কচু ৰোৱা হয়, কচু ভালেই হয়। আৰু ইয়াত নেমু আছে, মাজে মাজে এইবিলাক কুঁহিয়াৰ আছে। আৰু এইপিনে মই মাজত নাৰ্চাৰীও কৰিছোঁ, চাই লওক। এয়া চাহপাত পুলিও বনোৱা হৈছে। পুলিখিনি যিহেতু বেছি ডাঙৰ হোৱা নাই, গতিকে শিপা বহুত দূৰলৈকে নোযোৱাৰ কাৰণে মাজৰ ঠাইখিনিত মই এনেকৈ চাহপাত পুলিও কৰিছোঁ। চাহপাত পুলি আছে, হ'ল আজি 2 মাহমান এয়া দিয়া। তাৰপিছত মাজে মাজে এনেকৈ বেড বনাই পেলাই মই চাহপাত পুলি নাৰ্চাৰীও কৰিছোঁ। তাৰপিছত এইবিলাক হ'ল নেপিয়াৰ ঘাঁহ, এয়া গৰু ছাগলীৰ কাৰণে কৰা হৈছিল। মাজত কলগছ বহুত আছিল, এতিয়া তামোলখিনি অলপ ডাঙৰ হোৱাৰ কাৰণে কলগছখিনি অলপ বেয়া হৈ গৈছে, তো সেইটো কাৰণে কৰা নাই। আৰু ইয়াৰ মাজত নেমু চাওক কেনেকুৱা হৈছে। যিহেতু 8 ফুটত ৰোৱা হৈছে, গেপছটো মাজত বহুত পাইছে, তো সেইটো কাৰণে মাজত বেলেগ খেতিও কৰিব পৰা হৈছে। ইয়াত নেমু কৰা হৈছে, ইয়াত নেমু গোটেই পকি সৰি গৈছে, বহুত আছে নেমু। ইপিনে গোটেই নেমু আছে, এইটো লাইনত কুঁহিয়াৰ আছে। তামোল লগোৱাৰ প্ৰথম 3-4 বছৰ আপোনালোকে তাৰ মাজত জলকীয়া বা আনাৰস আছে, কুঁহিয়াৰ, কল আৰু আপুনি নেমু চেমু, তামোল পুলিখিনি ডাঙৰ নোহোৱালৈকে ধৰি লওক 6-7 বছৰলৈকে বহুত খেতি কৰিব পাৰিব মাজে মাজে। দেখা পাইছে বহুত কিবা কিবি আছে বাৰীত, মাজত হালধিও আছে, চাই লওক। মানে যিহেতু 8 ফুটত ৰোৱা হৈছে, গেপছটো এতিয়া 8x8কৈ মাজত স্কুৱাৰ ফিটত ৰোৱা আছে, যিহেতু খালী ঠাই বহুত আছে, সেইটো কাৰণে মাজত বহুত কিবা কিবি আকৌ লগাব পাৰিব। ইপিনে নাৰিকল পুলিও আছে, পচাই থৈ দিছোঁ নাৰিকল পুলি। মানে ঘনকৈ পাতলকৈ ৰুলে কি হয়, যেতিয়াই তামোলখিনি ধৰি লওক লাগিব আৰম্ভ কৰিব, যেতিয়া লাগি পেলাই আকৌ যেতিয়া ডাঙৰ হৈ গছজোপা ধৰি লওক কেতিয়াবা বাগৰি যায়, বা ধৰি লওক বুঢ়া হৈ গৈছে আৰু তামোল গছজোপা মৰিব হৈছে বা ভাঙি চাঙি যায় ন পিছত বতাহত, তেতিয়া মানে কি হয়, তামোলজোপা ধৰি লওক আপুনি গম পাইছে আৰু 20-25 বছৰ বা 30 বছৰ পিছত যেতিয়া তামোলটো ভাঙিব ধৰিব বা পচিব ধৰিব, গছজোপা বুঢ়া হয়, তেতিয়া এই মাজে মাজে মানে এক লাইন আপুনি তামোল সৰু থাকোঁতে লগাই দিব পাৰে। যেতিয়া সেইখিনি ভাঙি যাব, তেতিয়া সেইখিনি আকৌ উঠি যাব, তেনেকৈও কৰিব পাৰি। পাতলকৈ ৰোৱাৰ কাৰণে তামোল গছৰ চেহেৰাবিলাক দেখিছে, ডাঙৰ ডাঙৰ শকত শকত হৈছে, ওখ বেছি হোৱা নাই, শকত বহুত হৈছে। তো এইখিনিয়ে, যিহেতু গম পোৱা নাছিলে কি কয়, তামোল পুলিবিলাক ৰুওঁতে কিমান মানে ডিষ্টেঞ্চত ৰোৱা হৈছে। তো 8 ফুটকৈ ৰোৱা হৈছে, ইপিনেও 8 ফুট, ইপিনেও ভাল নকৰোঁ আজি মানে।